বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ যে ছুইফ্ট এখন লৈছিলোঁ এক্সচেঞ্জত অহা তো গাড়ীখন ফাইনেলি ৱাশ্বিং দিলোঁ মানে ইমান ভালকৈ দিব পৰা নাই বতৰটো ভাল নহয় তো অলপ দিলোঁ ভাবিলোঁ ভিডিঅ'টো বনাই পেলাই অকণমান দেখাওঁ গাড়ীখন মই চলাই আছোঁ গাড়ী চলাবলৈ মানে একদম আল্টিমেট হৈ আছে এটা চাউণ্ড নাই বডি চাউণ্ড আপোনাৰ ছাছপেনশ্যনৰ চাউণ্ড বেৰিং বুচিঙৰ চাউণ্ড একোৱে কাম নাই জাষ্ট আপুনি লওক তেল ভৰক গাড়ীখন চলক আৰু ইণ্টেৰিয়ৰটো কাষ্টমাইজ কৰা আছে মজা লাগিছে দেখিবলৈ লেডাৰ হেৰি লগোৱা আছে আপোনালোকে চাই লওক এয়া মানে একদম বঢ়িয়া হৈ আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন গিয়াৰ চিয়াৰ পুৰা স্মুথ দেখিছে 73,000 চলিছে গাড়ী মানে মজা হৈ আছে চব এইবোৰ চব মই চলাই আছোঁ ৰখাই পিনি মই ভিডিঅ'টো দেখাম বাৰু আপোনালোকে চাই থাকিব আৰু যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আগৰ নতুন নতুন ভিডিঅ' পাই থাকিব তো বলক আগত ৰখাই পেলাই ভিডিঅ'টো দেখাই আছোঁ দেখিছেনে গাড়ীখনৰ কণ্ডিশ্যন মজা হৈ আছে মই বেক চাইডৰ পৰা আপোনালোক দেখুৱাই দিম গাড়ীখন বেক চাইডৰ পৰা দেখুৱাই দিছোঁ চাই লওক টায়াৰ চায়াৰ চব ধুনীয়া হৈ আছে আৰু সেইটো চাইডটো এনেকুৱা অলপ দেখিবলৈ বৰষুণটো আহিয়ে গ'ল ধুনীয়া হৈ আছে খালি অকণমান সৰু ডেণ্ট এটা আছে ফ্ৰণ্টৰ বনেটটোত আগফালে এটা এইটো দেখিছেনে সৰু এইটো ইমান ধৰিব নোৱাৰি বাৰু তাৰপিছত আৰু এটা পিছপিনে আছে সৰু এইটো আৰু পূৰা ফুল বডি গাড়ী অৰিজিনেলটোত আছে অৰিজিনেল পেইণ্টত আছে ক'তটো ছাছপেন নাই চাই লওক আৰু ইণ্টেৰিয়ৰটো মই দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ ধুনীয়াকৈ কাষ্টমাইজ কৰা আছে এইটো ইণ্টেৰিয়ৰটো চব ইণ্টেৰিয়ৰ একদম মজা হৈ আছে পূৰা ধুনীয়া হৈ আছে কণ্ডিশ্যন দেখিছেনে পূৰা একদম মজা হৈ আছে আৰু ছেকেণ্ড অনাৰ হয় মানে ফাৰ্ষ্ট অনাৰ পৰা যিজন মানুহে লৈছিলে সেইজনে গাড়ীখন মানে কিমান দিন চলাই লগালগ আকৌ নতুন কিবা এখন ল'লে ডাঙৰ সেইটো কথা আৰু গোলাঘাট নাম্বাৰ 17 চনলৈ মাত্ৰ কেইদিনমান কমিলে গোটেই কণ্ডিশ্যন চাই লওক গাড়ীত তাৰে গোটেইখিনি নতুন টায়াৰ দিছেনে সেইখনৰ কালাৰটো মানে একদম পূৰা মজা হৈ আছে চাইনিং আৰু খালি এখন গাড়ী এটাই কথা আপোনালোকক ক'ম এইখন গাড়ীত মানে আপোনালোকে লৈ পিনি একো খৰচেই কৰিব নালাগে জাষ্ট লওক আৰু চলক সেইটোৱে ক'ম নিজে আহিলে ওচৰত চালে নিজে আপোনালোকে গম পাব আৰু পূৰা ধুনীয়া হৈছে দিছেনে ওপৰ ৰুফবোৰ একদম পূৰা মজা হৈ আছে কণ্ডিশ্যন একো কৰিব নালাগে আপোনালোকে জাষ্ট লওক আৰু চলক আৰু ইণ্টেৰিয়ৰটো আপোনাক ক'লোৱে ধুনীয়া ফ্লিপ চাবি চব ইণ্টেৰিয়ৰ কণ্ডিশ্যন পূৰা মজা হৈ আছে দেখিছেনে আৰু এইফালে 3D মেটিং কৰা আছে গোটেই 3D মেট আছে এইফালে আৰ্মৰেষ্ট লাগি আছে LCD লাগি আছে বেক কেমেৰা লাগি আছে আৰু দেখিছেকিবোৰ ধুনীয়া হৈ আছে চাবিটো এইটো ফ্লিপ চাবি হয় দেখিছেনে চাবিটো মই বেকৰ ডিকিটো মই আপোনাক খুলি দেখুৱাইছোঁ স্পেয়াৰটো ভাল হৈ আছে দেই এইটো হৈছে বেকৰ ডিকিটো এই চব এইটো কোনো এক্সিডেণ্টেল নাই মাৰ খোৱা নহয় ক'তো আৰু ইঞ্জিনটো আপোনালোকক দেখুৱাই দিম মই এখন চাই ল'ব পাৰিব আৰু গাড়ীখনৰ ইঞ্জিনটো দেখুৱাত কৈ লৈছোঁ গাড়ীখনৰ প্ৰাইচটো হ'ব ফিক্স প্ৰাইচ 3,10,000 টকা মই 20,000 বিচাৰি আছিলোঁ 3,10,000 টকা ফিক্স হ'ব আৰু ইঞ্জিনটো চব আপোনালোকে চব দেখিছেনে পূৰা চিল আছে ক'তো মাৰ খোৱা নাই চব এফ্ৰন চব এফ্ৰন দেখিছেনে ক'তটোৱে মাৰ খোৱা নাই একদম পূৰা মজা হৈ আছে কণ্ডিশ্যন এইবোৰ দেখিছেনে এইবোৰ কোম্পানী ষ্টিকাৰ কোম্পানী চিল এইবোৰ বনেটা চিল হৈ আছে একোৱে কাম নাই জাষ্ট লওক চলক দেখুৱাই দিলোঁ আৰু আপোনালোকে যদি কোনোবাই লয় তেতিয়াহ'লে সোনকালে কণ্টেক্ট কৰিব আৰু গতিকে আপোনালোকে যদি লওঁ বুলি ভাবিছে সোনকালে তো প্ৰাইচটো মই ক'লোঁ 3,10,000 টকা কোনোবাই লওঁ বুলি ভাবিছে যদি বুকিং কৰিব ভাবিলোঁ ভিডিঅ'টো দেখুৱাই দিওঁ অলপ তো আজিলৈ বাই বাই